অঁ ৰূপক কোৱা। নাই ক'লৈকো ওলাই যোৱা নাই, ঘৰতে আছোঁ অকণ ভাইটিৰ লগত বোলো অকণ আজি আড্ডা দিওঁ। ইমান দিনটোতো ঘূৰিয়ে ফুৰোঁ, আজি বোলো আহিছোঁ অকণ আড্ডা দিওঁ, সেয়াই আৰু। অঁ ঠিকে আছে হ'ব দিয়া, মই তাৰ পিছত ফোন কৰিম। ঐ দাদা, তোক মই কথা এটা সুধোঁ, গালি নাপাৰিবি আকৌ দেই। ক আকৌ কি ক'বলগীয়া আছে, কেলৈ গালি পাৰিম আকৌ, একো নকওঁ ক। মানে আমাৰ লগৰ চবেই এনেই ৰিলেশ্যনশ্বিপ বুলি কয়, কিনো সেইডাল জানানে বাৰু তই? এইডাল পোক আকৌ তোৰ মূৰত কেতিয়াবা সোমাল হা? কোনে সোমোৱালে এইডাল তোৰ মূৰত পোক? নাই বেলেগকনো কাক সুধিবি আৰু, সুধিলে হাঁহে মোক আৰু, সেইকাৰণে তোকে সুধিছোঁ, কিনো এইডাল কচোন ক। বাৰু হ'ব দে, শুন ভাইটি, এই তোৰ জীৱনত যদি সুখ শান্তি আছে আৰু যদি থাকিব বিচাৰ সুখে, তেতিয়াহ'লে এই ৱৰ্ডটো তোৰ জীৱনত কেতিয়াও নানিবি, গম পাইছনে নাই? এইটো ৱৰ্ডটো তোৰ ডিক্সনেৰীৰ পৰা নাইকিয়া কৰি পেলা। কিয় কচোন ক, তোৰ কথা শুনি মোৰ আৰু জানিব মন গৈছে, এইডালনো ইমান ডেঞ্জাৰ ৱৰ্ড নে? বাৰু শুন এতিয়া, এই গোটেই পৃথিৱীত ল'ৰাবোৰক নিশাচৰ কৰাৰ আঁৰত থকা শব্দটোৱেই হ'ল এনেই ৰিলেশ্যনশ্বিপ। আৰু এই বেবী, দেহা, পোৱালি, জান, এই আটাইবোৰ হৈছে এই শব্দটোৰ বিশেষণযুক্ত পোক। বিশেষণযুক্ত পোক? কি আকৌ এইডাল কচোন ক। তো এইবোৰ শুনোতে একোডাল মামুলি শব্দ, কিন্তু ছোৱালীহঁতৰ কাৰণে এইকেইডালৰ বেবীটো হৈছে ব্ৰহ্মাস্ত্ৰ, পোৱালিটো হৈছে পাশুপতাস্ত্ৰ, আৰু দেহাটো হ'ল সুদৰ্শন চক্ৰ। এই সুদৰ্শন চক্ৰ চলাৰ পিছত আৰু তই সেইডাল মানুহ ঘূৰাই নাপাৱ, চেটেপ সেইডাল। বাপৰে বাপ দাদা, মোৰ দেখোন শুনি পেলাই ভয়ে লাগিছে। আৰু কি এইকেইটা ৱৰ্ডে মানুহক মাৰি পেলাই নেকি? সেই একেই আৰু, মানুহডালক ট'টেলি চেঞ্জ কৰাই পেলোৱা আৰু মাৰি পেলোৱা মাজতনো ডিফাৰেঞ্চ কি? এই আমাৰ লগত যে কণপিতৌক তই চিনি পাৱ নহয়, মোৰ লগত একেলগে যে অহা যোৱা কৰিছিল। পাওঁ, তই আকৌ দুইটা দেখোন পাতত দিয়া পিঠা আছিলি। শুন, সেই পাতত দিয়া পিঠাত এই জুই লগোৱা শব্দটোৱেই আছিল ইনে ৰিলেশ্যনশ্বিপ। সেই জহনি যোৱাটোৱে কোনো নাতেশৈ এজনীক লগ পালে আহাৰামিৰ শুওঁতেও দেহা, উঠোতেও দেহা, হাগোতেও দেহা, মুতোতেও দেহা, নকবি আৰু। সিহঁতৰ এই অগাধ প্ৰেমে আমাৰ গোটেই ৰান্ধনি চুক বোৱাই নিলেহেঁতেন, বুজিছ, বোৱাই নিলেহেঁতেন। তাৰপিছত কি হ'ল কচোন? তাৰপিছত কি আৰু, সেই আমাৰ ওচৰলৈ আহিলেও সেই পটেশ্বৰীজনীৰে জহগুণ গাই থাকে। মোৰ বাপেকে খং উঠিল, কৈয়ে দিলোঁ, থ বোলো, সেই তোৰ এনি টাইম নাকেৰে গংগা যমুনা বৈ থকা তোৰ কেটৰিনা কেফজনীৰ জহগুণ আমাৰ ওচৰত নাগালেও হ'ব, তই এই চাৰিআলি আহিলে সেইজনী জহগুণ নাগাবি। সেই বুলি কওঁতে আৰু ল'ৰাই লাজ পালে। এতিয়া কুকুৰে নামাতে, মই বোলো তই নামাতিলেও হ'ব, যা। কিন্তু তহঁত দুটাতো বৰ ভাল বন্ধু আছিলি ন দাদা? হয় কেতিয়াবা ভাবিলে বেয়াও লাগে, কিমান যে মধুৰ সময় আমি একেলগে কটাইছিলোঁ। ভাবিলে মাজে মাজে বেয়াও লাগে, কিন্তু কি কৰিবি, উপায় নাই। এই পোকটো লাগিলে মানুহৰ গতি একেই হয় আৰু। এইবিলাক বিশেষণ লাগি গ'লে দেহা, জান, সোণ, এইবিলাক বিশেষণ লাগিলে মানুহৰ এইটোৱে গতি হ'ব। আৰু আমাৰ এইটো হ'ল সেই চপটনি ঘূৰি পোৱা পোহনীয়া কুকুৰটো। এইটো জেগাত যিমানেই পানী ছটিয়াও তই একো লাভ নাই, এইবিলাক তেনেকুৱাই, এইবিলাকৰ কথা ভাবি লাভ নাই। সেইকাৰণে আজিকালি বাদ দিলোঁ আৰু ভবা, বুজিছ, বাদ দিলোঁ। তেতিয়াহ'লে দাদা, প্ৰেম কৰিলে বেয়া হয় নেকি বাৰু কচোন? নাই, তই মোৰ কথা এটা সদায় মনত ৰাখিবি, প্ৰেম বস্তুটো হ'ল আচলতে ভাল, কিন্তু আমাৰ এই পোহনীয়া কুকুৰকেইটাৰ কাৰণে এইকেইটা আছে ঘেণ্টা ভাল। কি চাই আছে, এই মোৰ ভাইটিক কোৱা কথাকেইটা সকলোকে মনত ৰাখিব। আৰু এই ভিডিঅ'টো যদি চাই ভাল পালে ইয়াক লাইক আৰু শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাব। তেতিয়া আপোনালোকে নতুন যে ভিডিঅ' এনেকুৱা ধুনীয়া হাঁহি উঠা ভিডিঅ' যদি আহে আপোনালোকে প্ৰথমতে পাব দেই। ছাবস্ক্ৰাইব কৰিব।